वेलकम बैक टू माय यूट्यूब चैनल ब्लॉग आज भिडिओ आरम्भ करूँ बहुत दिन धरी ब्लॉग दिया ना मैं भाविছোঁ आज ब्लॉग এটা দিম বুলি सो বৃন্দাবন সজোৱাৰ বাবে যিবিলাক বস্তুৰ প্ৰয়োজন সেইবিলাক খুৰাজনে বনাই ব্লগ দেখুৱাই আছোঁ আপোনালোকে চাই থাকক এতিয়া খুৰা এজনে মুখা শিল্পৰ লগত জড়িত ব্লগ কলম নকৰি খুৰাজনৰ ওচৰলৈ গৈ আছোঁ দেখুৱাই আছোঁ ব্লগ ভিডিঅ'বিলাক চাই থাকক সকল মই ঘৰৰ পৰা ওলাই চাইকেলখন লৈ যাবলৈ লৈছোঁ ব্লগ দেখুৱাই আছোঁ আপোনালোকক ঘৰৰ পৰা বেছি দূৰ নহয় মানে ওচৰতে যে অথনিৰ পৰা কৈ আছিলোঁ আহি আছোঁ বুলি মই পাইছোঁহি চাওক দেখুৱাই আছোঁ এয়া বনাই আছে মই সোমাই যাম ৰ'ব চাইকেলখন থৈ এয়া চাওক মই সোমাই আহিছোঁ এয়া ৰাসৰ প্ৰস্তুতি চলাই আছে এয়া বিশপ চাওক দেখুৱাই আছোঁ এয়া ডাউক এইটো হৈছে হৰিণা এয়া জকা অসুৰৰ কাৰণে চাওক এজনক লগ পালোঁ এই খুৰাজনৰ হাতৰ পৰশতে এই জন্তুবিলাক গঢ়লৈ উঠিছে সেয়া খুৰাজনৰ নাম হৈছে দৈত্যন দাদা খুৰা সেয়া খুৰাজনৰ নাম অনুপম শইকীয়া চাই থাকক আপোনালোকে আপুনি এইটো কৰ্মৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত হৈ আছে এইটো আজি ধৰি লোৱা মোৰ প্ৰায় 15 বছৰমান হ'ল 15 বছৰৰ মাজতে মানে 6 বছৰমান বেমাৰ হ'ল কাৰণে বাছি হেৰি হৈ গ'লোঁ এতিয়া আকৌ নতুন মানে এটা মানে হেৰিটো আহিছে কাৰণে উৎসাহটো বাঢ়িছে আৰু আজি বনাইছে আপুনি ক'ত ক'ত যাব হেৰি এইটো মানে সামগ্ৰিক মহাৰাস আছেতো ৰাস আছে তাত মানে 8-9 আছে সেয়া অসুৰৰ কাৰণে বনাই থৈছে গছ চছবিলাক দেখুৱাইছোঁ চাই থাকক কাম ইমান চেজ হোৱা নাই অলপ সময় লাগিব এইবিলাক লগাবৰ বাবে চাই থাকক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিয়াকৈ বনাইছে দাওক কেনেকুৱা ভাল লাগিছে চাওক আপোনালোকে এইটো দেখা পাব আপোনালোকে চাওক সেয়া বনাই আছে মই আহোঁতে বনাই আছে খুৰা ৰাসৰ কাৰণে বহুত প্ৰস্তুতি চলাই আছে চাওক এয়া অনন্ত সজ্জাৰ বাবে পাঁচমুখী সৰ্পজনা বনাইছিল এইটো লগাই থোৱা নাই বাৰু লগাই দিবগৈহে তাত চাই থাকক আপোনালোকে এই গোটেইখিনি মহাৰাসৰ কাৰণে বনোৱা হৈছে এই খুৰা এই গোটেইখিনি বস্তু কিমান মান বাজেটৰ ভিতৰত যাব 20,000 এইটো কৰা হৈছে আৰু আপোনালোকে যদি সহযোগ কৰিব পাৰে তেতিয়াহ'লে এইটো মোবাইল নম্বৰতে আপোনালোকে যোগাযোগ কৰিলেই হ'ল আৰু সেই খুৰাজনৰ নম্বৰ মোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকক যদি ৰাসৰ ভাওনা কিবা যদি সেইবিলাক ছেটিংছৰ আপোনালোকক লাগে তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনৰ নম্বৰটোৰ পৰা কল কৰিব পাৰিব আপোনালোকে পাই যাব খুৰা বস্তুবিলাক এই খুৰাজনে এইটো অলপ বিশপজনৰ বিষয়ে অলপ বুজাই দিব চাওক কৈ দিয়কচোন অকল এইটো আঘাসুৰটো আপোনাৰ দৈৱকী বিয়াৰ পৰা আপোনাৰ শিশু কৃষ্ণৰ জন্মৰ হেৰি দেখাব তাৰপৰা দেখাব আৰু কৃষ্ণ চন ভগৱান যুদ্ধ কৰিব আৰু এজন মানে তাৰে লগৰে এজন গিলাৰ লগে লগে কৃষ্ণ আহি পাব কৃষ্ণই মানে ইয়াৰ লগত প্ৰটেকশ্যন কৰিব আৰু যুদ্ধ কৰিব এয়া চাওক ইয়াৰ মাজেৰে ইয়াক কোনোবা মানুহ সোমাই পেলাই ইয়াৰ ভিতৰত বাল্য কৃষ্ণবিলাক গিলা ৰূপ দেখুওৱা হ'ব ইয়াত লাইটৰ ফকাচ দিয়া হ'ব চাই থাকক আপোনালোকে এইবাৰ বনাইছে এই বগলীজনা ইয়াৰ তলত মানুহ সোমাই পেলাই ইয়াক নচোৱা হ'ব চাই থাকক খুৰাজনে অলপ এইজনৰ বিষয়ে অলপ কৈ দিব এই বক্সাৰজন মানে কি আপোনাৰ মহাৰাসতহে প্ৰয়োজন হয় যদি মহাৰাস পায় তেতিয়াহে মানে এই বস্তুভাগ প্ৰয়োজন হয় আৰু যিকোনো ৰাস আৰু মহাৰাস বেলেগ ৰাসখন লৈ মানে অকণ ডিষ্টেঞ্চটো লৈ পেলাই তাৰমানে কি হয় আমি দামটো মানে অকণমান মানে 19-20 মাজত মানে হেৰি কৰোঁ আৰু সেই দামটোতো আমি গাড়ী অনা নিয়া তেনেকুৱা খৰচ আছে বা এনেকুৱা হেল্পাৰ লগাব লাগে 3-4টা মানুহ লগাব লাগে সিহঁতৰ দ্বাৰাই মানে কামখিনি কৰিব লাগিব তেনেকুৱা লৈ আৰু মানে ডিষ্টেঞ্চটো অলপ মানে হেৰি কৰি আৰু
তেনেকৈ মানে দামটো তেতিয়া ক'ব পাৰি দামটো কিমান দূৰলৈ যাব বা কিমান দূৰলৈ গ'লেতো ভাল দামেই হ'ব হয় হয় আৰু ওচৰত হ'লেতো তাৰমানে কম দামো হ'ব তেনেকুৱা গাড়ী ভাড়াটোতো তেনেকৈ দিবই লাগিব আৰু গতিকে মানে বস্তুটো মানে তেনেকুৱা দুইটা ৰাস আৰু মহাৰাসটো মানে বেলেগ বেলেগ এতিয়া মহাৰাস হ'লে তাৰমানে বহুত সামগ্ৰী লাগে এতিয়া শাস্ত্ৰত আমাৰ যিখিনি থাকে এতিয়া যিখিনি থাকে সেইখিনি গোটেইখিনি বনাবলগীয়া হয় এতিয়া ভাকু বনাবলগীয়া হয় বক্সা বনাবলগীয়া হয় এতিয়া হৰিণ লাগে মৌৰা লাগে এতিয়া অসুৰৰ কাৰণে আকৌ জকা লাগিল গছ লাগিল পাহাৰ লাগিল বল্ডাৰ লাগিল মানে ভেৰাইটিজ মানে কিমান লাগে কিমান বিচাৰে এইটো মানে ক'ব নোৱাৰি মানে প্ৰত্যেক বছৰে ধুনীয়া ধুনীয়া ছেটিংছ ওলাই যায় বহুত জেগা পৰিদৰ্শন হয় চাই থাকক আপোনালোকে ইয়াৰ পৰাই বহুতো মানে ছেটিংছ বহুত দূৰ দূৰণিলৈ গৈছে ক'লৈ গৈছে খুৰা কৈ দিয়কচোন অকণ এইটো আপোনাৰ ধৰি লওক মই দেহৰ চালি গৈছোঁ আপোনাৰ তেনেকৈ মিলনপুৰ গৈছোঁ পুৰণিগুদাম গৈছোঁ তুলসীমুখ গৈছোঁ তুলসীমুখত 2-3 বছৰ প্ৰগ্ৰাম কৰিছোঁ এতিয়া লাকলঙীয়া গাঁৱত গৈছোঁ আৰু পুতনিমুখ গৈছোঁ তেনেকুৱা বাকী চামগুৰিলৈ আমি গৈ আছোঁ আৰু চামগুৰিলৈ যাম অহা মঙলে বুধে কৰিছোঁ তালৈ যাম আৰু কালিলৈ আপোনাৰ তুলসীমুখ যাম এই বক্সা এযোৰ বনাওঁতে কিমান দিন লাগিছে বক্সাটো বনাওঁতে 5 দিন লাগিছে এইটো বনাওঁতে লাগিছে 5 দিন ইমান ধুনীয়াকৈ বনাইছে চাওক আপোনালোকক অকণ যদি দেখুৱাব পৰাহেঁতেন মানুহ যদি তলত সোমাবলৈ মানুহ নাই খুৰাজনে অকলে বনাই আছিল দেখুৱাই আছিলোঁ আপোনালোকক চাইছিল চাগে ভিডিঅ'টো অলপ চলপ চাইছিল আগৰখিনি চাইছেই চাগে সেইটো হাতৰ পৰশতে অঘা খুৰডাল বনাইছিল যাক এইডাল বনাওঁতে কিমান দিন লাগিছিল বনাওঁতে তোমাৰ মোটামুটি 4 দিন লাগিছিল এইডাল লাগিছিল 4 দিন চাই থাকক আপোনালোকে ডেছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ দিয়া থাকিব সেইটোৱে আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কৰি কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আজি ভাবিছিলোঁ ৰাস কাইলৈৰ পৰা ৰাস অলপ মই গা অসুস্থতাৰ বাবে ভিডিঅ' বনাব পৰা নাছিলোঁ হ'লে ভাবিলোঁ ৰাস পাইছে অকণমান ঘৰৰ ওচৰৰে খুৰা এজনে এই মুখাশিল্পৰ লগত জড়িত তাকে অলপ মই ভিডিঅ'টো বনাই দেখুৱালোঁ সেইটোৱে আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো